আজিৰ আমাৰ হাঁহ পোৱালিখিনিৰ দ্বিতীয় দিন আৰু বৰ্তমান আপুনি দেখিবলৈ পাইছে আমাৰ হাঁহ পোৱালিখিনিয়ে বৰ্তমান দানা খাই আছে আৰু তাৰ লগতে পানী খাই আছে। আৰু আজি আপোনাৰ লগত মই শ্বেয়াৰ কৰিম যে আমি দ্বিতীয় দিনা হাঁহ পালন কৰি থকাৰ সময়ত কি কি অসুবিধাৰ সন্মুখীন হৈছিলোঁ। যিহেতু পোৱালিখিনি সৰু হৈ আছে আৰু বৰ্তমান আমি বুদ্ধিঘৰত ৰাখিছোঁ আৰু এই সময়ছোৱাত আমি বৰ্তমান দুটা সমস্যাৰ সন্মুখীন হৈছিলোঁ। প্ৰথম সমস্যাটো হৈছে আপুনি দেখিছে যে এহেঁতি পানী ডিংকাৰটোৰ ওচৰলৈ গৈছে আৰু তাৰ কাষত ঘূৰি ফুৰিছে, পানী খাইছে আৰু সেই পানী খাওঁতেনে বহুত পোৱালি নিজৰ গাটো তিয়াই লৈছে আৰু তাৰ ফলত এহেঁতি থকাৰ যিকণ ঠাই সেই ঠাইখিনিও তেহেঁতি তিয়াই পেলাইছে। আৰু যিহেতু ইটোৱে সিটোৱে তিতিছে তাৰ লগত থকা ঠাইখিনিও তিয়াই পেলাইছে, তাৰ ফলত সেই ঠাইটো সেমেকি গৈছে, তিতি গৈছে আৰু তাৰ ফলত পোৱালিখিনিয়ে ঠাণ্ডা পাইছে। এইটো আটাইতকৈ ডাঙৰ সমস্যা। আৰু এনেকৈ যদি সেই সৰু পোৱালিখিনিয়ে ঠাণ্ডা পাবলৈ হয় তেনেহ'লে পোৱালিখিনি বহুত মৃত্যুৰ মুখতো পৰাৰ সম্ভাৱনা থাকে। সেইবাবে আমি এই ঘটনাটো লক্ষ্য কৰি বহুতো মন কাণ দি আমি ইয়াৰ এটা সুব্যৱস্থা কৰিবলগীয়া হৈছিল। আৰু দ্বিতীয় প্ৰব্লেমটো হৈছে যে কাৰেণ্টৰ সমস্যা। ইহঁতি পানীখিনি খোৱাৰ লগতে তিয়াইছেও, নিজেও তিতিছে, তাৰ ফলত এহেঁতি নিজেও ঠাণ্ডা পাইছে আৰু থকা ঠাইখিনিও তিয়াই লৈছে আৰু ইয়াৰ ফলত ইহঁতি ঠাণ্ডা পাইছে। আৰু যিহেতু কাৰেণ্টটো নাছিল গতিকে ইহঁতি বেছিকৈ ঠাণ্ডা পাইছে। এইটো আছিল আমাৰ দ্বিতীয়টো সমস্যা। আৰু এই দুইটা সমস্যা লগ লাগি এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ আমি। যিসকলে আগৰ পৰা হাঁহ পালন কৰিছে তেওঁলোকে গম পায়েই যে প্ৰথম অৱস্থাত আমি হাঁহ পোৱালিখিনি ঠাণ্ডা লাগিবলৈ দিব নালাগিব। ইহঁতি য'ত ৰাখিছোঁ সেই জেগাটো শুকান কৰি ৰাখিব লাগিব। তেতিয়াহে আমি পোৱালিখিনি আমি আগবঢ়াই লৈ যাব পাৰিম। আৰু ইয়াৰ এটা সুব্যৱস্থা কৰিবলৈ আমি ইহঁতক ঘনাই ঘনাই চাই থাকিবলগীয়া হৈছিলে আৰু ইহঁতৰ থকা ঠাইখিনি আমি চাফা কৰি কাগজখিনি আঁতৰাই তলত কাপোৰ পাৰি পেলাই আমি আকৌ শুকান কাপোৰ দিবলগীয়া বা আকৌ শুকান কাগজ দিবলগীয়া হৈছিলে। কাগজ দি আমি শুকান কৰি ৰাখিবলগীয়া হৈছিলে। আৰু তাৰপাছত আপোনালোকে দেখা পাইছে, এয়া মই অলপমান দেৰিকৈ বনাইছোঁ ভিডিঅ'টো। এয়া নতুন কাগজ, শুকান কাগজ দিয়াৰ পাছত বনাইছোঁ ভিডিঅ'টো। এয়া দেখিছে ধুনীয়াকৈ ইহঁতি এতিয়া খেলি ফুৰিছে। আৰু যেতিয়া আপোনাৰ পোৱালিখিনি এনেদৰে ধুনীয়াকৈ থাকিব, খেলি কৰি থাকিব ধুনীয়াকৈ আৰু জেগাটো শুকাই থাকিব, তেতিয়া আপুনি অকণমান নিশ্চিন্ত হ'ব পাৰে, কোনো সমস্যাৰ সন্মুখীন নহয় আৰু আপুনি অকণমান নিশ্চিন্ত হৈ থাকিব পাৰে। আৰু ইয়াত ধুনীয়াকৈ সিহঁতি আছে আৰু আমাৰো ভাল লাগিছে যে আমি ভালকৈ ৰাখিব পাৰিছোঁ। বৰ্তমানলৈকে গোটেইখিনি পোৱালি ধুনীয়াকৈ আছে, সুস্থ সবল হৈ আছে, কোনো প্ৰব্লেম হোৱা নাই। যদি নতুন আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমি ফাৰ্মিঙৰ লগত ৰিলেটেড ভিডিঅ' বনাই থাকোঁ। আৰু আমি এতিয়া বৰ্তমান হাঁহ ফাৰ্মিঙৰ লগত এটা ছিৰিজ ধুনীয়াকৈ বনাম। হাঁহ ফাৰ্মিঙৰ লগত ৰিলেটেড আমি ছিৰিজ এটা ধুনীয়াকৈ বনাম, গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।